মই আজি বহুত বেয়া হৈ আছো Guys, welcome to my YouTube channel Dipankar Vlogs. আজি মই যাই আছো এনে মানে ফুৰিব যাই আছো আমাৰ তলৰ পিনে ফুৰিব যাই আছো সো মইতো পাহাৰ ওপৰত থাকো আপোনালোকে জানে আৰু এতিয়া মই যাম জুবিন দাৰ হতৰ ইফালে যদি জুবিন দা ঘৰ থাকে তেনেহলে আপোনালোকক দেখাই দিম জুবিন দাৰ ঘৰ আৰু ৰব এটা কথা সো মই যেতিয়া ইয়াতে বিহুত আহিছিলো তেতিয়া মোক আইতাই দিছিল মোক মানে আহক কি দিছিল চাই লও এবাৰ আৰু এতিয়া ফাইনালি আমাৰ আইতাই দিয়া বস্তুটো আহক আনবক্সিং কৰো আনবক্সিং মানে ঠুঙাতে দিছে দিয়কচোন কি আছে চাও আহক প্ৰথমতে এইটো স্পৰ্টিং আৰু তাৰ মাজত এখন গামোচা ধুনীয়া লাগিছে গামোচাখন চাওকচোন আৰু এতিয়া বলক আমি তললৈ যাও তললৈ যায় আমি মানে এতিয়া জুবিন দাৰ তাৰলৈ যাম জুবিন দাটো বৰ্তমান নাথাকে ইয়াত তো যাও আহক এইটো আমাৰ ৰাস্তাৰে নামি যাব লাগিব মানে আমাৰ আৰু এটা ৰাস্তা আছে তাতে মানে খটখটি মানে চিৰি আছে পাকাৰ চিৰি আৰু ইফাল দি আহিলো ইফাল দি মানে অলপ শৰ্টকাট হয় সেই কাৰণে ইফাল দি আহিলো আৰু এই ৰাস্তাটো বৰষুণ দিলে ইমান পিছল হয় আৰু মানে বোকা হয় বহুত পিছল হয় বৰষুণ দিলে এই ৰাস্তাটোৰে অহা যোৱা কৰিব নোৱাৰি আৰু এইটো এটা ভিডিঅ' দেখা হৈছিল ন আমাৰ ৰাস্তা হৈ গ'ল এতিয়া ব্লকৰ ৰাস্তা আৰু মই ফাইনালি আহি পালো আমাৰ জুবিন দাৰ ঘৰ মানে এইটো জুবিন দাৰ জিম হয় এখন আৰু আইৰন মেন জুবিন দাৰ জিমখন হ'ল আইৰন মেন আৰু এইটো জুবিন দাৰ কুকুৰটো মানে বহি আছে শুই আছে আৰু এখন জুবিন দাৰ ৱাল মানে ইয়াতে জুবিন দাৰ বাৰ্থডেত মানে বিভিন্ন ধৰণৰ আৰ্ট কৰা হয় মানে যোনে যি আঁকে আৰু ৱালখনত জুবিন দাৰ আৰ্ট কৰে কিছুমানে হাতৰ ছাপ মাৰি দিয়ে আৰু মুঠতে যোনে যি আঁকে আৰু সেয়াই জুবিন দাৰ বাৰ্থডেত অঁকা হয় আৰু জুবিন দাৰ মানে ভিউটো দেখাই আছো ৰ'ব আহক মই জুবিন দাৰ গেটৰ এইখিনি দেখাই দিওঁ এইটো জুবিন দাৰ গেট চাওক কি ধুনীয়া লাগে জুবিন দা বৰ্তমান ইয়াত নাথাকে আহিব চাগে কেইদিনমান পিছত আৰু এইটো জুবিন দাৰ লিখা আছে 0 মাইল জুবিন 0 মাইল লিখা আছে আগতে আহিছিলোঁ জুবিন দা থাকোঁতে আৰু এতিয়া ইয়াৰে পৰা চাওক কি ধুনীয়া ভিউ চাওক কিটো নদী ব্ৰহ্মপুত্ৰ নৈখন ইয়াৰ পৰা চাওক আৰু চাওক জুবিন দাৰ কুকুৰ কেইটা ভুকি আছে আৰু ইয়াতে হয়তো এইটো সেক্সি চাগে মই ভালকৈ ধৰিব পৰা নাই আৰু এইটো ওপৰত আছে এটা আৰু এতিয়া মই যাই আছো আমাৰ জনপ্ৰিয় ইউটিউবাৰ মধুস্মিতা শৰ্মা বাহঁতৰ ঘৰত মধুস্মিতা বাহঁতৰ তাত যাই আছো তো ভিডিঅ'টো শেষলৈ চাব আৰু ইয়াৰে ওপৰৰ পৰা চাওক কি ধুনীয়া দেখি আমাৰ এই যে আমাৰ বিল্ডিঙৰ কাষতে আমাৰ দোকানখন আছে আইতাৰ আৰু মানে মধুস্মিতা বাহঁতে ইফালেদি অহা যোৱা নকৰে কাৰণ মই ইফালে মানে আমাৰ জেঠিমাহঁতৰ ঘৰটো ইফালে মানে মই ইফালেৰে শৰ্টকাটেৰে যাই আছোঁ মধুস্মিতা বাহঁতে জুবিন দাৰ কাষেদি মানে সিফালেদি অহা যোৱা কৰে গাড়ী লৈ মানে ইফালেদিও যাব পাৰি আৰু চাওক কি ডেঞ্জাৰ জেগা এইটো হে গাইছ চাওক কি খতৰনাক জেগাত আহিছো চাওক ভিউ চাওক ডেঞ্জাৰ মানে বহুতেই ডেঞ্জাৰ জেগা কাৰণ ইয়াৰে পৰা যদি অলপ ভৰিখন যদি পিছলি যায় মই একেবাৰে তলত যে চেটেপ আৰু ভালেই লাগিছে আহি আৰু ইয়াৰে পৰা চাওক ধুনীয়া দেখি মানে চাওক ব্ৰহ্মপুত্ৰ নৈ কি ধুনীয়া মানে জেগাটো
So hey guys, to ইমান মানে ডেঞ্জাৰ জাগা দি আহি আমি আহি পালো কাৰ্গিল আৰু মই আহিছো আমাৰ ভাইটিৰ লগত এইজন ভাইটি চাওক কি ধুনীয়া জাগা সো এইটো এবাৰ দেখাই দিছো ৰব 1 সেকেন্ড মই আগৰ কেমেৰা দি দেখাই দিছো নিশ্চয় জানে যে আমাৰ ইয়াতে জনপ্ৰিয় ইউটিউবাৰ মধুস্মিতা বা থাকে ইয়াতে এইটো ৰাস্তাৰে অলপ যাব লাগে তো দেখাই আছো আমি মধুস্মিতা বা হতৰ ফালে এইফালে এইটো ৰাস্তাৰে যাব লাগে পুৰা উখ মানে পুৰা মানে এনেকুৱা টাইপ ৰাস্তা আৰু আহি মানে পাহাৰ বগাই আমি পালোহি মানে মধুস্মিতাহঁতৰ বাৰ ঘৰ এইটো মধুস্মিতাহঁতৰ বাৰ ঘৰ আৰু এইটো মধুস্মিতা বা চাব দেই এইটো মধুস্মিতা বা আহি পালো মই মধুস্মিতাৰ বাৰ ঘৰত সো এই আমাৰ মধুস্মিতা বা হেল্ল' আৰু ই যেতিয়া আহি পাইছে আমাৰ ঘৰত মই চোতাল হাৰি আছিলো আৰু বহুত বেয়া হৈ আছে এতিয়া বৰ্তমান মুড খুলিয়া দেখা পাই গমে পাইছে চাগে আৰু ভাল লাগিল যে হি বৰপেটাত থাকে আৰু ইয়াতে ইহঁতৰ আইতাহঁতৰ ঘৰ আছে নেকি তাত মোক লগ কৰিব কাৰণে তাৰ পৰাও আহিলে সেইটো কাৰণে বহুত বেছি হেপী মই মানে মৰম দিছে কাৰণে আহিছে ভিডিঅ' চাই ভাল পায় তো থেংক ইউ আৰু আপোনালোকে তাক মৰম দি থাকিব ভিডিঅ'বোৰ চাই থাকিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু মোক বেছি নাচাব মই যে বহুত বেয়া হৈ আছো আৰু চাওক মধুস্মিতা বাৰ ঘৰটো মানে কি ধুনীয়া কৰি ৰাখিছে আৰু এখন ফটো বাক ছাবস্ক্ৰাইবাৰ এজনে দিছে আৰু বায়ে চাওক কি ধুনীয়াকৈ ৱালত পেইণ্টিং কৰিছে তো এই আৰু মানে ফটোশ্বুট কৰি এইবিলাক ফটো আৰু ইফালে আছে ফটো বাৰ এইখিনিয়ে আৰু যিহেতু গৰম সেইবাবে আমাক বায়ে খোৱালে চৰবত মানে টেংক খোৱালে আৰু চৰবতখিনি খাই মই যাওঁ ঘৰ তো ভাল লাগিল দীপাংকৰক লগ পাই কিনে আৰু সি যাব ওলাইছে এতিয়া আহি থাকিবা এনেকৈ আমাৰ ঘৰত ইয়াতে আহিলে আৰু আপোনালোকেও চাই থাকিব তাৰ ভিডিঅ' আৰু মৰম দি থাকিবা আৰু বাহঁতৰ তাত আহি বহুতেই বেছি ভাল লাগিল আৰু আমি অহাৰ পিছত বায়ে মানে আমাক ইমানখিনি মৰম দিয়াৰ বাবে বহুত ধন্যবাদ আৰু এইটো বাহঁতৰ ওচৰতে থকা গণেশ মন্দিৰটো